যোনে ধুৱাব লাগে নিশা মোহনা তুলিৰ হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হ'ল কাতি বিহু, আৰু কাতি বিহু জানেই আপোনালোকে পথাৰত চাট দিব লাগে, আৰু সেয়েহে আমি ইয়াৰ দাদা আহিছে আৰু ময়ো লৈছোঁ চাট। মানে আমাৰ পথাৰ অকণমান দূৰ আছে যে, সেইটো কাৰণে আমি দাদা চাইকেল আনিছিলে বাৰু। আমাৰ খোজকাঢ়ি আহিছোঁ, অকণ খোজকাঢ়ি গৈয়ে ভাল লাগে। এইটো চাওক, আমাৰ মানে ঘৰৰ ওচৰৰ অকণমান পৰিৱেশ আৰু পাহাৰৰ পৰিৱেশ চাই থাকক আপোনালোকে, আৰু সকলোকে কাতি বিহু শুভেচ্ছা থাকিলে। আৰু আমি এতিয়া গৈ আছোঁ পথাৰলৈ, বাৰু আমাৰ পথাৰখন দেখাম অকণমান। তো গাইজ, ভিডিঅ'টোত চাই থাকিম। মানে আহিলে মানে গাইজ, এই পানী অকণ আছে মানে, সেইখন পাৰ হ'বই লাগে। জংঘলত মানে সোমোৱা নিচিনা লাগিছে, গোটেই একেবাৰে ধানবিলাক দেখিছেনে গাইজ, পূৰা ওখ হৈ গৈছে। দেখিছেনে গাইজ, কিমান দিগদাৰ হয়। বোকা নাই, চেণ্ডেল পিন্ধি যাব পাৰি নহয়। এইখন আমাৰ পথাৰ, আৰু আগলৈ যাব লাগিব বাৰু। এতিয়া মানে এই আমাৰ ওচৰৰ যিখন পথাৰ, মানে যিখিনি ঘৰৰ পৰা পাৰ হৈ যিখিনি পথাৰ পাইছোঁ, আমি তাতে মানে এই যিডাল চাট বেয়া আনিছিলোঁ, সেইডাল মানে ইয়াতে পুতি দিম আৰু। যিহে দেখিছোঁ নহয়, যিমানহে বোকা আছিলে, যেনে নহওক তেনে নহওককৈ পুতি থৈ আহিছোঁ আৰু যিহে খজুৱাইছে নহয়, বাপৰে। লাহেকৈ সেৱা এটা কৰি তাৰ পৰা ধুনীয়াকৈ উলিয়াই দিলোঁ। আৰে পেনটো লাগিলে হজম কাইটা, আৰু বোকাও লাগিলে অকণমানো, আৰু লাহে লাহে বাপৰে। তো গাইজ, আমাৰ ইয়াৰ পথাৰত দি দিলোঁ, মানে আৰু ভিতৰলৈ যাব আছে, আৰু এখন পথাৰ আছে ভিতৰলৈকে। তাত মানে বতাহটো বহুত ভালকৈ মাৰি আছে, বঢ়িয়া ঠাণ্ডা ঠাণ্ডা ফিল এটা আহি আছে। আৰু ঘৰত থাকিলে মানে দি আহিলিগৈ, বাহ ঠিক আছে যা। তো ইহঁতে দি আহিলেগৈ, সেয়া খুৰা হয়, আৰু এতিয়া আমিও দি থৈ আহোঁ আৰু। তো গাইজ, এইটো চাওক, ঘৰ পাহাৰ মাজত আছে মানে, ঘৰটো ভিতৰত আছে এইফালে। আৰু যাব লাগিব আমি আগলৈকে, গৈ থাকিম আৰু। ৰ'দটো যি দিছে বাপৰে। তো গাইজ, মানে তাত এডাল দি থৈ আহিলোঁ ন, আকৌ বাঁহ কাটিব লগা হ'ল। সেইফালে এইফালে বাঁহ কাটিলোঁ, আকৌ বাঁহ চাওক, মানে চাট দিব লাগিব আকৌ। তাৰপিছত সেইফালে দাদাই পূৰা দি আছে, দেখাই আছোঁ পূৰা পুতি আছে। আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ, এই দংটো চাওক, এই পূৰা পাহাৰৰ ওপৰৰ পৰা আহে মানে, ওপৰৰ পৰা আহি আকৌ তললৈ তাৰ পায়গৈ, সেই তাৰ পায়গৈ, সাগৰ পায়গৈ। এই মাত্ৰ এডাল মই পুতি থৈ আহিলোঁ এতিয়া, আৰু পূৰা সজাইছে নহয় ঘৰখন, পূৰা জংঘল হৈ আছে নহয় এইফালে, যাবৰ কাৰণে ঠাই নাই, মানে ৰাস্তাই নাই এইফালে। সেই ওপৰে আহি আছোঁ পূৰা। তো গাইজ, বিহু বুলি বঢ়িয়াকৈ ওলাই গৈ আহিলোঁ মানে, আৰু ইয়াতে মানে যিমানখিনি ফল মানে কি হয়, আমাৰ গোটেই গাঁওখনত মানে ল'ৰাবিলাকে মানে গোটেইখিনি মানে টেঙা হওক আৰু বুট হওক, গোটেইখিনি মানে তাৰ পৰা তোলে মানে, গৰখীয়া নেবুট এখন মানে ইয়াত দিয়া হয়, আৰু এই তাত স্কুলত দিয়া হয় বাৰু। এতিয়া তাত মানে অকণমান লেতেৰা হৈছে, ইয়াতে চাগে দিব নেকি, মোৰ সন্দেহ। তো ল'ৰাখিনি বঢ়িয়াকৈ বস্তুখিনি তুলি আহি আছে, আৰু আমি ইয়াত আছোঁ মানে অকণমান চাফ চিকুণ কৰি আছোঁ। তো অহালৈ আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো মানে প্ৰতি বছৰে এটা ভিডিঅ' থাকে মানে। তো গাইজ, প্ৰতি বছৰৰ দৰে আজিও গোটেই গাঁৱৰ ল'ৰা, ককা, দাদাহঁত গোটেইখিনি মানে আহি গৈ ইয়াত বহিছেহি গোটেইখিনি, আৰু আমি একেলগে বহি আছোঁ। মানে প্ৰসাদ বিতৰণ কৰিছে, আৰু এতিয়া এই খুৰাৰ পৰা প্ৰসাদ মানে পাত দিছে, আৰু এতিয়া প্ৰসাদ খাবলৈ বহিছোঁ আমি, আৰু সৰু ডাঙৰ চবেই আহে, আৰু ইয়াত বহুত প্ৰসাদ লগাই দিলে, আমি এতিয়া ল'লোঁ, আৰু লাহে লাহে এতিয়া আমি ঘৰলৈ যাওঁ আৰু।